Hello friends, welcome to my channel YouTube Study for You. আজি আমি গ্ল্যান্ডস এণ্ড হৰমনছ অফ হিউমেন বডি শীৰ্ষক এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আমি মানৱ দেহৰ বিভিন্ন ধৰণৰ গ্ৰন্থি আৰু সেই গ্ৰন্থিসমূহে চিক্ৰেট কৰা হৰমনসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে আহক বন্ধুসকল, পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানৱ দেহত সাধাৰণতে দুই প্ৰকাৰৰ গ্ৰন্থি থাকে। এটা হৈছে এণ্ডোক্ৰাইন আৰু আন এটা হৈছে এক্সোক্ৰাইন। এণ্ডোক্ৰাইনক অসমীয়াত কোৱা হয় অন্তঃস্ৰাৱী গ্ৰন্থি বুলি আৰু এক্সোক্ৰাইনক কোৱা হয় বহিঃস্ৰাৱী গ্ৰন্থি বুলি। আপোনালোকে এই দুটা মনত ৰাখিব। আহক তেতিয়াহ'লে আজি প্ৰথম কুৱেশ্যনটো আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ নট ন'ন এজ এ গ্লেণ্ড। ইয়াত অপশ্যন কাৰ্ড দিয়া আছে, ইয়াৰ কোনটো গ্লেণ্ড হিচাপে গ্লেণ্ড নহয় তলৰ। থাইৰইড, ষ্টমাক, লিভাৰ, পেনক্ৰিয়াছ, ইয়াৰ কোনটো গ্লেণ্ড নহয়, অৰ্থাৎ গ্ৰন্থি ইয়াৰ কোনটো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো কি আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ষ্টমাক। ষ্টমাক আমাৰ গ্ৰন্থি নহয়, ই এটা অংগ হয়। ঠিক আছে, এতিয়া আছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। বাইল ইজ ষ্ট'ৰ্ড ইন দ্য অপশ্যন নম্বৰ 1 স্পিলেন, 2 ডুৱেডেনাম, 3 লিভাৰ, 4 গল ব্লাডাৰ। বাইল মানে হৈছে পিত্তৰস। পিত্তৰস ক'ত সঞ্চিত হৈ থাকে সেই প্ৰশ্নটো সুধিছে ইয়াত। ইয়াৰ অপশ্যনবিলাক আছে স্প্লিন অৰ্থাৎ প্লিহা, ডুৱেডেনাম, লিভাৰ নে গল ব্লাডাৰ। গল ব্লাডাৰক অসমীয়াত পিত্তাশয় বুলি কোৱা হয়। গতিকে ইয়াত পিত্তৰস ক'ত ষ্ট'ৰ হৈ থাকিব, পিত্তাশয়তে ষ্ট'ৰ হৈ থাকিব। গতিকে শুদ্ধ উত্তৰটো হ'ব গল ব্লাডাৰ। ঠিক আছে, এইবাৰ আছোঁ তৃতীয় প্ৰশ্নটোলৈ। তৃতীয় প্ৰশ্নটো হ'ল দ্য অৰ্গেন হুইচ ষ্ট'ৰ্ছ কাৰ্বহাইড্ৰেট এজ গ্লাইক'জেন ইন আৱাৰ হিউমেন বডি ইজ ন'ন এজ। সেই অৰ্গেনটোৰ নাম সুধিছে ইয়াত যোনটোৱে কাৰ্বহাইড্ৰেটক গ্লাইক'জেনৰ ৰূপত আমাৰ বডিত ষ্ট'ৰ কৰি ৰাখে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন দিয়া আছে ষ্টমাক, পেনক্ৰিয়াছ, লিভাৰ, স্মল ইণ্টেষ্টাইন। ইয়াৰ ষ্টমাক নে পেটত থাকে, নে অগ্নাশয়ত থাকে, নে লিভাৰত থাকে, নে আন্তঃ বুলি আমাৰ যিটো এটা অংগ আছে তাত থাকে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লিভাৰ। লিভাৰে কাৰ্বহাইড্ৰেটক গ্লাইক'জেনৰ ৰূপত আমাৰ বডিত সঞ্চিত কৰি ৰাখে। এইবাৰ 4 নম্বৰ প্ৰশ্নটোলৈ। দ্য এচিড প্ৰেজেণ্ট ইন গেষ্ট্ৰিক জুচ। গেষ্ট্ৰিক জুচত কি এচিড উৎপন্ন হয়? আমাৰ যে গেষ্ট্ৰিক হোৱা বুলি কয়, তেতিয়াহ'লে গেষ্ট্ৰিকত তাৰমানে আমাৰ কি এচিড থাকে সেই প্ৰশ্নটো দিছে ইয়াত। অপশ্যন দিয়া আছে হাইড্ৰক্লৰিক এচিড, বৰিক এচিড, ছালফিউৰিক এচিড, এস্কৰ্বিক এচিড। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিডৰ আপোনালোকে ফৰ্মুলাটো জানি H2SO4। ইয়াৰ হাইড্ৰক্লৰিক এচিড আমাৰ গেষ্ট্ৰিক জুচত থাকে। ঠিক আছে, এইবাৰ আছোঁ নেক্সট কুৱেশ্যনটোলৈ। দ্য মেমব্ৰেন কাভাৰিং দ্য লাং ইজ ন'ন এজ। আমাৰ লাংটোক অৰ্থাৎ আমাৰ হৃদপিণ্ডটোক কিহে তাৰমানে কোনখন কি মেমব্ৰেনে আমাক আৱৰি ৰাখে এই প্ৰশ্নটো দিছে ইয়াত। অপশ্যন দিয়া আছে অপশ্যন নম্বৰ এ মেছ'থেলিয়াম, অপশ্যন নম্বৰ 2 নম্বৰৰ অপশ্যনটো আছে পেৰিকাৰ্ডিয়াম, 3 নম্বৰ পেৰিটনিয়াম, 4 নম্বৰ প্লুৱেৰা। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? আমাৰ লাংটোক কি মেমব্ৰেনে কাভাৰ কৰি ৰাখে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 প্লুৱেৰা। ঠিক আছে, now come to the next question. Which one of the endocrine gland is known as master gland? তলৰ কোনটো অন্তঃস্ৰাৱী গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি অৰ্থাৎ মাষ্টাৰ গ্লেণ্ড নামেৰে জনা যায়? শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ? অপশ্যন দিয়া আছে পেৰাথাইৰইড, থাইৰইড, পিটুইটাৰী আৰু এড্ৰিনেল। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? এইটো অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব পিটুইটাৰী, অৰ্থাৎ পিটুইটাৰী গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড বুলি জনা যায়। এইটো অতি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দিছ ইজ। তাৰপিছৰ প্ৰশ্নটো হ'ল দ্য পাইনিয়েল গ্লেণ্ড ইজ চিটুৱেটেড ইন দ্য। পাইনিয়েল গ্লেণ্ড ক'ত থাকে আমাৰ বডিত? দিয়া আছে ইয়াৰ অপশ্যন দিয়া আছে লিভাৰ, ব্ৰেইন, ইউটেৰাছ নে কিডনি। লিভাৰত থাকে, নে ব্ৰেইনত থাকে, নে গৰ্ভাশয়ত থাকে, নে কিডনিত থাকে পাইনিয়েল গ্লেণ্ড? পাইনিয়েল গ্লেণ্ড হ'ল ক'ত থাকে পাইনিয়েল গ্লেণ্ড? পাইনিয়েল গ্লেণ্ড থাকে ব্ৰেইনত। ব্ৰেইনত থাকে পাইনিয়েল গ্লেণ্ড। ঠিক আছে, এবাৰ পিছৰ প্ৰশ্নটোলৈ। দ্য বডিজ থাৰ্মোষ্টেট ইজ হোল্ড বাই হুইচ অফ দ্য গ্লেণ্ড। আমাৰ যিটো বডি যিটো থাৰ্মোষ্টেট মানে যিটো আমাৰ টেম্পাৰেচাৰ, এই টেম্পাৰেচাৰে আমাক কি কোনটো গ্লেণ্ডে আমাৰ বডিৰ টেম্পাৰেচাৰটো নিয়ন্ত্ৰণ কৰে সেই প্ৰশ্নটো দিছে ইয়াত।
অপশ্যন দিয়া আছে থাইৰইড, পিটুইটাৰী, হাইপোথেলামাছ নে পাইনিয়েল গ্লেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাইপোথেলামাছ। হাইপোথেলামাছে আমাৰ বডিৰ থাৰ্মোষ্টেটটো নিয়ন্ত্ৰণ কৰি ৰাখে। তাৰপিছত প্ৰশ্নটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ফাউণ্ড অনলি ইন ওমেন। ইয়াৰ তলৰ কোনটো গ্ৰন্থি কেৱল তিৰোতা অৰ্থাৎ মহিলাৰ ক্ষেত্ৰত পোৱা যায়? অপশ্যন দিয়া আছে এডেনইড, অভাৰী, পিটুইটাৰী, থাইৰইড। আপোনালোকে জানে থাইৰইড আমাৰ মেলৰো থাকে, ফিমেলৰো থাকে, পিটুইটাৰীও থাকে, মেল ফিমেল দুয়োটাৰে থাকে, এডেনইডো থাকে মেল ফিমেল দুয়োৰে, অভাৰী অৰ্থাৎ এইটো আমাৰ অণ্ডাশয় যিটো আমাৰ অণ্ডাশয়, এইটো অণ্ডাশয় কেৱল ওমেনৰ ক্ষেত্ৰতে থাকে। গতিকে শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব অভাৰী। ঠিক আছে। তাৰপিছত প্ৰশ্নটো হ'ল হুইচ হৰমন ইজ ৰিলিজড ইন এক্সেছ কোৱান্টিটি ডিউৰিং এক্সাইটমেণ্ট। যেতিয়া আমি এক্সাইটমেণ্ট অৰ্থাৎ যেতিয়া আমি বহুত বেছি বিৰাট ফূৰ্তি কৰোঁ নাইবা বিৰাট দুখ লাগে, তেতিয়া সেনেকুৱা সময়ত আমাৰ কি তাৰমানে কোনটো হৰমন আমাৰ নিৰ্গত হোৱাৰ বাবে নিৰ্গত হয়? সেই সময়ত বহুত বেছি এক্সাইটমেণ্ট যেতিয়া আমাৰ হয়, তেতিয়া কোনটো হৰমন নিৰ্গত হয়? এইটো প্ৰশ্ন সুধিছে ইয়াত। অপশ্যন দিয়া আছে এড্ৰেনাইল নে অষ্ট্ৰেজন নে চেৰ'টনিন নে কৰ্টিছন। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এড্ৰেনাইল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এড্ৰেনাইল। ইয়াৰ এড্ৰেনাইলক হেপী হৰমন বুলি কোৱা হয়। আপোনালোকে এতিয়া মনত ৰাখিব, এড্ৰেনাইলক কি বুলি জনা যায়? হেপী হৰমন বুলি জনা যায়। আৰু এই হৰমনটো যেতিয়া আমি বহুত বেছি এক্সাইট হওঁ, তেতিয়া এই হৰমনটো আমাৰ দেহত নিৰ্গত হয়। তাৰপিছত প্ৰশ্নটো হ'ল ভিটামিন ই পাৰ্টিকুলাৰলি ইম্পৰ্টেণ্ট ফৰ দ্য নৰ্মেল এক্টিভিটি অফ। ভিটামিন ইটো কিহৰ কাৰণে প্ৰয়োজন? নৰ্মেলি তাৰমানে বেচিকেলি ভিটামিনটো কিহৰ কাৰণে প্ৰয়োজন? অপশ্যন দিয়া আছে ইয়াত নৰ্মেল এক্টিভিটিজ অফ ছেক্স গ্লেণ্ড, ডেভেলপমেণ্ট অফ টিথ নে কাৰ্বহাইড্ৰেট মেটাবলিজিম নে জেনেৰেল হেল্থ অফ এপিথেলিয়েল টিচুছেছ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? আমাৰ ভিটামিন ইটো বেচিকেলি কিহৰ কাৰণে ইম্পৰ্টেণ্ট? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বেচিকেলি আমাৰ নৰ্মেল এক্টিভিটিজ অফ ছেক্স গ্লেণ্ডবিলাকৰ নৰ্মেল এক্টিভিটিৰ কাৰণে ভিটামিন ইটোৰ প্ৰয়োজন। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব। ঠিক আছে। গতিকে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।